প্ৰিয় ভিউৱাৰ্ছ, আজি আপোনালোকক শুনাব বিচাৰিছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনামা আইলৈ মনত পৰে। কথা আৰু সুৰ মিণ্টুমণি দুৱৰা। শুনকচোন কবিতাটি। আই অ' ভালনে তোমাৰ? মাজে মাজে তোমালৈ বৰ মনত পৰে। এতিয়া জানানে কৰোণা কাল, মহাকাল, পৃথিৱীখন বন্ধ হৈ গ'ল। স্তব্ধ হ'ল সভ্যতা। ৰেড জ'ন, কোৱাৰেণ্টাইন চেণ্টাৰ, কণ্টেইনমেণ্ট জ'নৰ মাজত ৩ মাহে গৃহবন্দী মই জীয়াই থকাৰ তাৰণাত। ৯০ ঊৰ্ধৰ মাতৃ মোৰ শয্যাশায়ী, কিন্তু আজিও সজীৱ হৈ আছে কঁকাললৈকে বৈ পৰা দীঘল চুলি তাৰি। খাৰেৰে ধোৱা খমখমীয়া গাৰুৰ তলত ইস্ত্ৰি দিয়া কাপোৰ পিন্ধা আই মোৰ। নাটকীয় ভাষাৰ কথা, মাজে মাজে ব্ৰিটিছ ইংলিছ। আই, তুমি যে শিকাইছিলা এটা তিলকে হাত ককাই ভায়ে ভগাই খায়, লোকৰ বস্তু ল'ব নাপায়, বেয়া কথা ক'ব নাপায়। আৰু তুমি কোৱা সাধু কথাবোৰ মাহী মাকৰ অত্যাচাৰত মৰিল তেজীমলা। সপোনে মেলিবি হাবিনৈক বৌৱেকে অত্যাচাৰ কৰিলে। ককায়েকে কান্দি কান্দি গাইছিল, হাবিনৈ বানকাহি আনিছোঁ, হাবিনৈ বানবাটি আনিছোঁ, হাবিনৈ। এদিন যে মই তোমাৰ বাধা নামানি নৰীয়া গাৰে পিছফালৰ জেওৰা পাৰ হৈ স্কুললৈ গৈছিলোঁ। আৰু এদিন সাধু পঢ়ি পঢ়ি লাই শাকনিত ৰাতিলৈকে শুই আছিলোঁ। বৰ বেয়া পাইছিলা নহয়। ভঁৰালৰ সন্মুখত ঘৰৰ বাৰান্দাত পুৱা গধূলি নামঘোষা কীৰ্তন পাঠ। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। তোমাৰ মুখত আখৈ ফুটা দি ফুটিছিল সেই কবিতাবোৰ। এলেহুৱা যিটো হয় নোৱাৰো সিটোৱে কয়, তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা, এলেহুৱা হৈ কিয় জীৱন ধৰিবা। সুখ নাই কত ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰদুগীয়াৰ। তোমাৰ কথাই কথাই শুনিছিলোঁ সেই ফকৰা যোজনাবোৰ, যি মূলা বাঢ়ে তাৰ দুপাততে চিন, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। ইংলিছ নপঢ়াকৈয়ে ইংলিছ কবিতা যে গাইছিলা, আই হিয়াৰ থাণ্ডাৰ, আই হিয়াৰ থাণ্ডাৰ, অ' ডণ্ট ইউ, পিটাৰ ৰেঞ্জাৰ। মাতৃ মোৰ অনন্যা, তোমাক শত কোটি প্ৰণাম। কবিতাটি শুনি কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।